হালধি কাটি থৈ দিছোঁ, এইখিনি মই বইল কৰি লৈছোঁ অলৰেডি। তো এতিয়া আহকচোন এইটো ৰেচিপিটো মই কেনেদৰে বনাওঁ এবাৰ চাই লওঁ। এই বইল হোৱা কঁঠালৰ ৰেচিপিৰ লগত মই প্ৰথমতে মিহলাইছোঁ এচামুচ জিৰা গুড়ি, আধা চামুচ হালধি পাউডাৰ, নিমখ জোখ অনুযায়ী। এতিয়া দিছোঁ আদা নহৰুৰ পেষ্ট, ৰেড চিলি পাউডাৰ অকণমান, ধনিয়া গুড়ি এচামুচ আৰু দিছোঁ গৰম মছলা এচামুচ। এতিয়া মই এইখিনি ভালকৈ মঠি ল'ম, ভালকৈ মই মিক্স কৰি ল'ম। এয়া ভালদৰে মছলাখিনি মই ইয়াৰ লগত সানি ল'লোঁ আৰু ইয়াতে অকণমান মই এতিয়া মিঠাতেল দি দিম। মিঠাতেলখিনি দি আকৌ অকণমান ভালদৰে লৰাই দিম। এতিয়া এইখিনি মই এঘণ্টা সময় এনেদৰে থৈ দিম। এতিয়া এঘণ্টাৰ পিছত কেনেদৰে বনালোঁ এবাৰ মই চাই লোৱা হওক। এয়া কেৰাহীত তেল গৰম কৰিলোঁ, সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি এতিয়া দিম ইয়াতে। পিঁয়াজখিনি এতিয়া ব্ৰাউন কালাৰ হোৱালৈকে মই ফ্ৰাই কৰিম। দুটা জলকীয়াও দি দিলোঁ। পিঁয়াজখিনি ধুনীয়া ব্ৰাউন কালাৰ হৈছে, দেখিছে কালাৰ চেঞ্জ হৈ আহিছে। এতিয়া মই কাটি থোৱা বিলাহী দি দিম। বিলাহী এটা কাটি থৈছিলোঁ, এয়া মই বিলাহীটো দি দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া মই কঁঠালৰ মুচিখিনি ইয়াতে দি দিলোঁ। ভালদৰে ফ্ৰাই কৰি এতিয়া মই 5 মিনিট সময় ঢাকি থৈ দিছিলোঁ, ইমান লৰাই পেলাই। এতিয়া চাওঁচোন কেনেকুৱা হৈছে। এয়া দেখিছে ফ্ৰাই হৈছে, ধুনীয়া ফ্ৰাই হৈছে। জুইটো মই চিমত ৰাখি পেলাই 5 মিনিট সময় ঢাকি থৈছিলোঁ। তাৰপিছত এয়া ভালদৰে সিজি গৈছে, ঠিক আছে। এতিয়া মই ফ্ৰাই কৰি থোৱা আলু ইয়াতে দি দিম। সৰু সৰু দুটা আলু মই কাটি অলপ ডাঙৰকৈ কাটি তাক ফ্ৰাই কৰি থৈ দিছিলোঁ। এয়া মই আলুৰ টুকুৰাকেইটা ইয়াতে দি দিলোঁ। এতিয়া মই ইয়াক ভালদৰে লৰাই দিম। জুইটো বঢ়াই দিলোঁ আৰু লগতে একাপ পানী দিলোঁ। পানী দি মই 2 মিনিট সময় ঢাকি থৈছিলোঁ। ইয়াত ঢাকনি উঠাই চাইছোঁ, দেখিছে কিমান ধুনীয়া কালাৰ হৈছে, একেবাৰে পঠাৰ মাংসৰ লেখীয়া হৈছে কালাৰটো। এয়া ধুনীয়া ৰেডি হৈ গৈছে। এতিয়া ইয়াতে মই এচামুচ ঘিউ দিম। জুইটো চিমত দি লৈছোঁ মই। ঘি দি পেলাই ভালদৰে লৰাই দিলোঁ। ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান গৰম মছলা ছটিয়াই দিম। গৰম মছলা দি দিলোঁ, গেছ অফ কৰি দিলোঁ। এয়া মোৰ কঁঠালৰ মুচিৰ স্পাইচি ৰেচিপি তৈয়াৰ হৈ গ'ল। চাওক, দেখিবলৈ একেবাৰে পঠাৰ মাংসৰ দৰে আৰু খাবলৈও পঠাৰ মাংসৰ দৰে তেনেকুৱা টেষ্টি হ'ব। এবাৰ বনাই খাবচোন। আৰু যদি ভাল পায় কাইণ্ডলি প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লাইক কৰিবলৈ নাপাহৰিব।